আৰম্ভণি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত ছদিয়াৰ এখন গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। পৰিয়ালৰ 10টা সন্তানৰ ভিতৰত ভূপেন হাজৰিকা আছিল জ্যেষ্ঠ। শিক্ষা ডক্টৰ ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। 1940 চনত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশ শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1942 চনত কটন মহাবিদ্যালয়ৰ পৰা কলা বিভাগত ইণ্টাৰমিডিয়েট। 1944 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু 1946 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ কৰ্মজীৱন ডক্টৰ ভূপেন হাজৰিকাই কিছুদিন বি বৰুৱা মহাবিদ্যালয়ত আৰু কটন মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। 1948 চনত প্ৰতিষ্ঠা হোৱা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সৈতে তেওঁ জড়িত আছিল। 1966 চনৰ পৰা 1972 চনলৈ তেওঁ অসম বিধানসভাৰ সদস্য আছিল। নাওবৈচা বিধানসভা সমষ্টিৰ পৰা তেখেত বিধায়ক নিৰ্বাচিত হৈছিল। ব্যক্তিগত জীৱন 1950 চনত নিউয়ৰ্কত এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়মদা পেটেলৰ লগত বিবাহ পাছত আবদ্ধ হয়। 1952 চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। 1963 চনত তেওঁলোকৰ বিচ্ছেদ হয়। ডক্টৰ হাজৰিকাৰ মৃত্যুৰ সময়ত প্ৰিয়মদা পেটেল কানাডাৰ অটৱাত আছিল। জীৱনৰ শেষ কালছোৱাত তেখেত ঘনিষ্ঠ বান্ধৱী চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ সৈতে মুম্বাইত আছিল। শিল্প আৰু সাহিত্য 5 বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ডক্টৰ হাজৰিকাৰ প্ৰকৃত শিল্পী জীৱনৰ আৰম্ভণি হয় তেজপুৰত থকা সময়ত তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। 1936 চনত তেওঁলোকে 10 বছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনলা মিউজিকেল প্ৰডাক্ট কোম্পানীত চলিত কৰি আৰু জয়মতী নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়। সাহিত্যৰ ক্ষেত্ৰলৈ ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে। তেওঁ নিজে লিখি কণ্ঠদান কৰা গীতসমূহক ভূপেন্দ্ৰ সংগীত বুলি কোৱা হয়, যেনে জিলিকাব লুইতৰ পাৰ, অ বিদেশী বন্ধু ইত্যাদি। চলচ্চিত্ৰ আৰু বঁটা ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰাবাটৰ সুৰ মুক্তি পায় 1953 চনত। তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী, চিৰাজ আদি। উল্লেখযোগ্য যে আব্দুল মজিদ পৰিচালিত 1975 চনৰ ছবি চামেলি মেম চাবত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰপতিৰ পৰা ৰজত কমল বঁটা আৰু নগদ 10,000 টকা লাভ কৰে। ইয়াৰ উপৰিও আন বঁটা আৰু কীৰ্তিসমূহ হৈছে 1961 চনত শকুন্তলা, 1964 চনত প্ৰতিধ্বনি আৰু 1966 চনত লটিঘটি ছবিয়ে ৰাষ্ট্ৰপতি পদক লাভ কৰে। 1977 চনত পদ্মশ্ৰী বঁটা, 1979 চনত মহুৱা সুন্দৰী নাটকৰ শ্ৰেষ্ঠ লোকসংগীত বঁটা লাভ কৰে। 1987 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা, সংগীত নাটক একাডেমী বঁটা আৰু ইন্দিৰা গান্ধী স্মৃতি বঁটা লাভ কৰে। 1993 চনত চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আৰু সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। 2008 চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যাচাৰ্য সন্মান লাভ কৰে। 2009 চনত অসম ৰত্ন, মৰণোত্তৰভাৱে 2012 চনত পদ্ম বিভূষণ আৰু 2019 চনত ভাৰত ৰত্ন বঁটা লাভ কৰে। মৃত্যু 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ। তেওঁৰ নশ্বদেহ গুৱাহাটীলৈ অনা হয় আৰু 9 নৱেম্বৰৰ দিনা অন্তিম সংস্কাৰ কৰা হয়, য'ত প্ৰায় 5 লাখ লোকে ভাগ লয়। তেখেতৰ সমাধি ক্ষেত্ৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় ডক্টৰ হাজৰিকাৰ বিষয়ে অলপ হ'লেও জানিবলৈ পাইছে।